তো গাইছ আজি ৰাতিপুৱাৰ পৰা বহুতে বৰষুণ দিছিল তাত আমাৰ মানে গাঁৱত দাদা দুটাই লগ ধৰিলে তাহাঁতে বোলে ধমধমা যায় গাহৰি খাবা তে বলক একপাক ফুৰি আহোঁ গাহৰিও খাওঁ আৰু আপোনালোকক বজাৰখনো দেখে আহোঁ ধমধমা বজাৰখন সেই চাওক গাহৰি খাব যোৱা মানুহ মোক খাবি তাৰমানে আজি বলা 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 এই অলপমান বোকা আছিল বোকাৰ দোকান কাৰণে নুলিয়ালোঁ বাৰু বাইকতে আহি গ'লোঁ আজি আমাৰ ৰাস্তাটো মানে মাছ দিয়া পৰা আহিছে ঘণ্টা আকাটো পানী হৈছে হইলে ভাই 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 দে আৰু হেল্ল' গাইজ আমাৰ এতিয়া অলপমান বৰষুণ দিবা নৰে গাইজ গাহৰি কেইটামান গাহৰি লাগবা বৰষুণ দিলে এইটো তাৰমানে আমাৰ আনলিমিটেড খানা বুলি কোৱা হয় 500 টকা যাব নেকি হা দে পাৰ যদি 600 মাৰি দিয়া এই গাহৰি খাব যাই বোলে বৰষুণ বতৰ গাইজ 500 কেছ লৈ ল'লোঁ গাহৰি খাব লাগিব না মাল নাছিল পকেটত তো গাইজ আমাৰ এইটো ৰংগত ট্ৰানিং এইটো কৰ্ণাৰ মাৰিব ভাল হৈছে গাইজ আমাৰ উদন্ত যুৱক দুটা যোৱা ৰাস্তা দেখছি নে কিবা এটা একদম বেয়া ৰাস্তা আৰু এইটো ধমধমাত তেল দিব আমি নতুনকৈ ভিডিঅ' বনাই আছোঁ না মানে কি চব মানুহ আমাক চাই আছে হাঁহি আছে কেছটো কি ধৰিব পাৰে নাই মানে কি মানুহখিনি কষ্টৰ ফল মিঠা আমিও কষ্ট কৰিম নকৰা নহয় আৰু কষ্ট কৰিয়ে আছোঁ এতিয়া আপোনালোকে ছাপৰ্ট কৰি আমি এনেই উঠি যাম এখন হ'ল আমাৰ বাজাৰ ধমধমাৰ বাজাৰ গাড়ী থোৱা জেগা পাই গ'লোঁ গাড়ীখন থবি কেমেৰা টপ পৰ্যন্ত কি কৃষ্ণ দেখো গাইজ ফাইনেলি আমি ধমধমা আহি পালোঁ এতিয়া আমি ধুনীয়াকৈ যাম গাহৰি ল'ম কিমান 1 কিলো না আধা কিলো খাবি পকেট কিমান খাবা তুমি কওঁ 1 কিলো আকলাই মাৰিবা গাইজ মানুহটো হ'ব পাৰে ক্ষীণ বোলে 1 কিলো মাৰিব বোলে গাইজ ইলেকশ্যন গুচি গ'ল মোৰ মাতটোৱে অহা নাই গাইজ আমাৰ গাঁৱত জয় হোৱা মানুহ বিজেপিৰ এইটোৱে মেম্বাৰ দা আমাৰ মানে ক'ত যাই আছোঁ গমেই পোৱা নাই মোক বা ক'ত লৈ আহিছে গাইজ যাইহে আছোঁ এই পাই গৈছে সিহঁতৰ জেগা যাম তাকে যাম গাইজ গাহৰি মাংস বোলে কাটি আছে ইয়াত মজা হ'ব চাৰিয়ে নেকি কিমান দিবা বেছিকৈ নিলে অলপ কমত দিম নাই ইয়াতে খাম ৰ'ব তিনিজন মানুহ নাম্বাৰ 1 মাৰ এতিয়া বোলে 3 পোৱা লাগে 3 পোৱাই দে গাইজ দেখছি এজন কিনব লৈছে মানে কি মই নাই অৰ্থাৎ মই নাখাওঁ এই আমাৰ দাদা কিবা কৈ আছে ভাল আপনি গেলা ভিডিঅ' ল'ব দিছে দাদাই এই 5 টকাৰ আলু কিনিছোঁ মা কচম একদম জোখত দিছে আপুনি এই চাবা এইটো 5 টকা এইটো 5 টকা 5 টকাটো লওঁ বলা এতিয়া ৰাস্তা দেখছি না কেনে ৰাস্তা এলা কি এলা একদম ডেঞ্জাৰ মানে কি মই পঢ়িলে একদম বয়া মোৰ তাত কেৱল 16 আছে বৰ্তমান এটা ভিডিঅ' হৈছে 16 এদি এলা বটল আমি গাহৰিটো বনাব দিলোঁ অলপমান দেৰিকৈ হ'ব অলপ দেৰিকৈ আহিছোঁ আপুনি বনাই চাওক এই গাইজ কিছুমান মানুহ আছে মানে কিছুমান মানে কি আমাৰ ফ্ৰেণ্ডৰ কথাই কওঁ 200 টকাৰ বজাৰ কৰিব ইনকে বজাৰখন ঘূৰি আছে মানে কি আমি বিচাৰিয়ে পোৱা নাই পুৱাৰ পাই ঘূৰিছে অনলি ঘূৰি আছে গাইজ কি কম পাইছোঁ এইটো তাক বজাৰ বেছি কৰা নাই মই মনাখন দেখাই দিম আৰু মানে কি 200 টকাৰ বজাৰ কৰিব গোটাই বজাৰখন ঘূৰিব এটা এই চাওক কি ল'লি অনলি লেচু লৈছোঁ এটা খাওঁ দেই মই এটা খালোঁকে এইটো টেঙা বেছি মিঠা নাই গাছ এখন ধমধমাৰ গৰু বজাৰ যদি ভাল হাইলে লাগে এতে আলি হ'ল আজি বুধবাৰ বুধবাৰৰ কেইবাৰ বজাৰ হয় গাছ আমি ইয়াৰ পৰা যা আছোঁ আৰু
বাচনা বহুত বেয়া বাচনা এটা বহুত বেয়া বাচনা একদম বেয়া বাচনা বাজাৰ চাজাৰ আহিলে কি মানে কি মাস্ক এখন পিন্ধি আহিব লাগে নিজৰ চেফটি আৰু কেইটা বমি হ'লে তাত ঠিক নাই বাজাৰ ডাঙৰে বাজাৰ গাইছ এখন ধমধমাৰ 20 টকা টপলা 20 টকা এই চাই লওক গাইছ 20ত দি আছে গাইছ ৰহুন লৈ আছে আমাৰ সম্পৰ্কে আমাৰ ফাইনেলি গাহৰি আৰু ৰুটি ৰেডি 10খান ৰুটি লৈছোঁ আৰু আপোনাৰ গাহৰি 1 কিলো গাহৰি আকলা খাই দিবি মই আকলা খাব লাগিছে কিন্তু আৰু কি হ'ব তিনিজনে মিলি কিনে খাইছোঁ ৰকচোন আজি দে যাত্ৰা কৰা বন্ধ কৰাই ভাল মকমকে খাম ঐ মজা হ'ব কেনে আছে ঠিকে আছে নে খাই পেলাই কেনে লাগিল ভাই মজা পকেট বম হৈছে বম কিবা ক'ব গাইছে আমাৰ এই মালপিচ বেয়া মাল মাল মাগুৰ এই গাইছ কিবা ক'ব ই লেচি দুটা খাইছোঁ এই দেখিছে এই দুটা খোৱাওঁতে কিবা ক'ব এই গাইছ আমি আৰু যাবৰ কাৰণে ওলাই আহিলোঁ গাইছ আমি আৰু জ্বালা ল'ব যাই আছোঁ জ্বালাকেইটা ভাল তাৰমানে বহুত ভাল চাইজ খাব লগা জ্বালা এনাম জ্বালা কি কৰিবি আই খাটি খাবি নেকি গাইছ ফাইনেলি আমাৰ বজাৰ কৰা ক্লিয়াৰ হৈ গ'ল আমি যাই আছোঁ আৰু ঘৰত যাই আছোঁ এতিয়া হেল্ল' গাইছ আজি আমাৰ শনি লাগি গ'ল আমাৰ আগৰ টায়াৰটো হিলে গ'ল আইধা খানতে গাইছ আমাৰ এইটো শনিয়ে লাগিল এই টায়াৰটো গ'ল আমাৰ হিলে এই দেখিছে নে গাইছ এইটো শ্বট মই দেখাইছোঁ এইখিনি জেগা একদম এই 6 সেকেণ্ডকৈ গৈছে মানে কি আজি আমি আনলা কি কিবা পানতি লগাল দি আছে গাইছ এইবোলো গাইছ আমি যাৱাৰে নাই এইবোলো যাম যিহেতু আমি যাব লাগিব এতিয়া আকৌ দোকান চকন নাই আৰু চেঞ্জ কি আজি কৰিবি নেকি আজিয়ে চেঞ্জ কৰি দিম গাইছ আজিয়ে চেঞ্জ হ'ব আমাৰ টায়াৰটো আৰু গাইছ আহি থাকান্তে পানীৰ পেলাই গৈছে গাইছ এতিয়া পানী বটল এটা লৈ খাম চাওঁ সপাটো খোলা থাকিব দেই